Hello student, welcome back to my channel Assam Kids Study. তো আজিৰ ভিডিঅ'ত আমি পঢ়িম এনিমেলছ নেম, জীৱ-জন্তুৰ নাম অসমীয়া আৰু ইংৰাজীত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়েৰ হৰিণ, কাউ গৰু, ডগ কুকুৰ, গট ছাগলী, কেট মেকুৰী, হৰ্চ ঘোঁৰা, পিগ গাহৰি, ডংকি গাধ, বাফেল্লো ম'হ, এলিফেণ্ট হাতী, কেমেল উট, টাইগাৰ বাঘ, বিয়েৰ ভালুক, লায়ন সিংহ, মংকি বান্দৰ, ফক্স শিয়াল, ৰেবিট শহাপহু, ইয়াক অসমীয়াতো ইয়াকো বুলি কোৱা হয়। জিৰাফ, ৰাইন' গঁড়। জিৰাফক জিৰাফ বুলি কোৱা হয় অসমীয়া আৰু ইংৰাজী দুয়োটাতে। তো আপোনালোকক ভিডিঅ'টো ভাল লাগিলে প্লিজ মোৰ ভিডিঅ'ক লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। মই এনেধৰণে ষ্টাডি ৰিলেটেড ভিডিঅ'বোৰ বনাই থাকোঁ। আপোনালোকে মোৰ ভিডিঅ'টোক লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।